छुपा के रखते हैं अब खुद को जो तेरे हैं हालात वो तेरा कर्मा है ब्रो Hey guys, welcome back to my YouTube channel Komal Kaur আকৌ আজি বহুত দিনৰ মূৰত মানে আমাৰ দাইজন গুৱাহাটী ফালে ফুৰিবলৈ গৈছিলে চিৰিয়াখানা আৰু কামাখ্যা মন্দিৰ তাকে মানে দাই কৈছিলে ভিডিঅ' কেইটামান দিম তই মানে এনেই স্মৃতি হিচাপত তোৰ চেনেলতে দি দিবি বুলি ভিডিঅ'কেইটা মই লগাই দিছোঁ আৰু ভাল পালে লাইক চাইক কিবা কিবি কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু একদম মন চন ভাল লাগি থকা নাই আৰু তাৰপিছত আৰুনো কি ক'ম পোৱালিও 12 দিনতে তোকে হৈ গ'ল কংগ্ৰেচুলেশ্যনছ থেংক ইউ বোলে তাৰপিছত সি আজি মানে কালি আমাৰ ঘৰত থাকিব আহিলে আৰু এনেই বোলো এইফালে এপাক ফুৱাই লৈ আহোঁ নাজাৰা চাওক না আমাৰ গাঁও গোটেই পানী এফালে ধান ওলাইছে আৰু তাৰপিছত আজি থাকিব কৈছোঁ কি কৰে এতিয়া ই জানে আজি তেওঁ কাতি বিহু আপোনালোক কাতি বিহু শুভেচ্ছা যাচিলোঁ লগতে তই কিবা এটা কৈ দে সকলোকে কাতি বিহু শুভেচ্ছা জনালোঁ मरना है क्या भोसड़ी के मरना तेरे को डर नहीं लगता A few moments later. ভাইটিক থংগে বুলি ওলাই আহিলোঁ তাৰপিছত এনেই ৰ'দটো চাওক না কেনে আৰু ভিডিঅ' চিডিঅ' এডিট কৰি ধুনীয়াকৈ ভাত পানী খাই আৰু ওলাই আহিছোঁ ভাইটিক থংগে বুলি মানে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব দাই মানে ইমান ভালছে ভিডিঅ' চিডিঅ' কৰিব নাজানে পূৰা হিলাইছে মই মানে এনেই আৰু অলপমান কাটি দি মানে এডিট কৰি আৰু মিলালোঁ যেন তেন আৰু ভিডিঅ'টো তেনে বহুত ছুটি হৈ গ'ল বাৰু এতিয়া আমাৰ এইফালে অফ ৰোডিং ৰাস্তাটো দেখিছে এইফালে যাব লাগে ভাইটিহঁতৰ ঘৰলৈ থৈ আহোঁগৈ তাৰপিছত আপোনালোকে অফ ৰোডিং ৰাস্তা চিনেমেটিকটো চাওকচোন
এফালে মোৰ পচন্দি বস্তু এটা দেখাইছোঁ, এইটো দেখিছে চাবি অন হৈ গ'ল আৰু চেল্ফ চক। মাত শুনিছে? এতিয়া ঠেলিব লাগিব। साला ये दुख का खत्म नहीं होता बे। আইটিআইডোখৰ পালোহি। তাৰপিছত মই এতিয়া এইফালে এডিটিং কৰিবলৈ লাগি আছোঁ। অকণমান দেৰি পিছত ভিডিঅ'টো আপলোড কৰি দিম। আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। দেন বাই বাই।